নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল কাংকানা সেল্ফ ফৰমলৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা খুব ইণ্টাৰেষ্টিং টপিক আৰু ইণ্টাৰেষ্টিং টপিকটো হ'ল আমি হাঁহিলে আমাৰ কি কি লাভ হ'ব পাৰে। আপোনালোকৰ জানিব নিশ্চয় মন যায়। কিছুমানে বহুত ডাঙৰ ডাঙৰকৈ হাঁহে, কিছুমানে অলপ সৰু সৰুকৈ হাঁহে, কিন্তু হাঁহিলে আমাৰ কি লাভ হ'ব পাৰে হয়তো আপোনালোক বহুতে সেইটো কথা নাজানিব পাৰে। তো সেইটো কাৰণে মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ কেইটামান বেনিফিট হাঁহাৰ। চ' আমাৰ প্ৰথম লাভটো হ'ল যে আমি যেতিয়া ভালদৰে হাঁহোঁ তেতিয়া আমাৰ বডিত যিমানখিনি মাছল আছে সেই মাছলটো ৰিলেক্স হৈ থাকে। কিমান দেৰিলৈকে ৰিলেক্স হৈ থাকিব? 45 মিনিটছলৈকে আমি ৰিলেক্স থাকিব পাৰিম এবাৰ মাথো ভালকৈ হাঁহিলে। আৰু আমাৰ নম্বৰ 2 বেনিফিটটো হ'ল যে আমি যেতিয়া হাঁহোঁ সেইটো আমাৰ এটা নেচাৰেল ষ্ট্ৰেছ ৰিলিভাৰৰ নিচিনা কাম কৰে। আৰু যিবোৰ মানুহৰ ভাল চেন্স অফ হিউমাৰ থাকে তেওঁলোকৰ অলপমান চিন্তাটো কাতকৈ কম হ'ব যিবোৰে অলপ বেছি কমকৈ হাঁহে। আৰু বৈজ্ঞানিকসকলে এটা এক্সপেৰিমেণ্ট কৰিছিলে যে যিবোৰ কমেডিয়ান থাকে আমাৰ তেওঁলোকৰ যিটো পেইনটো টলাৰেঞ্চ কৰাৰ যিটো ক্ষমতা সেই ক্ষমতাটো বহুত থাকে। সেইটো কাৰণে হাঁহিটো আমাৰ কাৰণে খুবেই প্ৰয়োজন। আৰু 3 নম্বৰ বেনিফিটটো হ'ল যে যেতিয়া আপুনি হাঁহিব তেতিয়া আপোনাৰ ইমিউনিটিটো বাঢ়িব আপোনাৰ। তাৰ মানে আপোনাৰ বেমাৰৰ বীজাণুৰ লগত যিটো আপোনাৰ ফাইট কৰা যিটো ক্ষমতা সেই ক্ষমতাটো বাঢ়ে। সেইটো কাৰণে আমি ইমিউনিটি ইম্প্ৰুভ হোৱা বুলি কওঁ আৰু হাঁহিলে আপোনাৰ সেই ইমিউনিটিটো ইম্প্ৰুভ হয়। আৰু আমাৰ মাজত যেতিয়া বহুত নিগেটিভ থট থাকিব তেতিয়া আমাৰ যিটো ইমিউনিটি আছে সেই ইমিউনিটিটো ডিক্ৰিজ হৈ যায়, যাৰ ফলত আমাক বহুতো বেমাৰে আগুৰি ধৰিব পাৰে। সেইটো কাৰণে আমাৰ মাইণ্ডটো পজিটিভ ৰাখি পেলাই আগবাঢ়ি যোৱাটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। আমি যেতিয়া হাঁহিম তেতিয়া আমাৰ যিটো ইমিউন চেলছ থাকে সেই ইমিউন চেলছবোৰ খুব শক্তিশালী হৈ পৰে আৰু শক্তিশালী হৈ পৰাৰ লগে লগে আমাক বেমাৰে ইমান পটককৈ ধৰিব নোৱাৰে, হয়নে নহয়? তো সেইটো কাৰণে হাঁহাটো আমাৰ কাৰণে একদম মেইন কথা। এতিয়া আমি আহিছোঁ আমাৰ 4 নম্বৰ বেনিফিটটোলৈকে। আমাৰ 4 নম্বৰ বেনিফিটটো শুনিলে আপুনি বৰ ভাল পাব। কি জানেনে? যে আমি যেতিয়া হাঁহোঁ তেতিয়া আমাৰ কেলৰি বাৰ্ণ হয় আৰু কেলৰি বাৰ্ণ হ'লে কি হয় যে আমাৰ ওজন কমে। আপুনি যদি দিনত 10ৰ পৰা 15 মিনিট আপুনি হাঁহে তেন্তে সেই 10ৰ পৰা 15 মিনিটে আপোনাক সহায় কৰিব কেলৰি বাৰ্ণ কৰিবৰ কাৰণে। আৰু সেই কেলৰিটো বাৰ্ণ হ'লে আপোনাৰ কি হ'ব? আপোনাৰ ওজন কমিব। আৰু এই যেতিয়া হাঁহিটোৱে আমাৰ ইণ্টাৰনেল এক্সাৰচাইজৰ নিচিনা কাম কৰে, মানে ভিতৰ ফালে যেন আমি কিবা এক্সাৰচাইজ হৈ আছে তেনেকুৱা কাম কৰিব। আৰু সেইটো কাৰণে হাঁহিটো এনেকৈও আমাক এফেক্ট কৰে। আপোনালোকৰ মনত আছেনে? মই এটা কথা কৈছিলোঁ যে যিবোৰ মানুহে বেছিকৈ হাঁহে তেওঁলোকৰ যিটো পেইন টলাৰেট কৰাৰ ক্ষমতা সেই ক্ষমতাটো বহুত থাকে। মানে যিটো আমাৰ দুখ মানে টলাৰেট কৰাৰ ক্ষমতা সেই ক্ষমতাটো বহুত থাকে যিবোৰ মানুহে বেছিকৈ হাঁহে। তো সেইটোক লৈ পেলাই মই আপোনাৰ 6 নম্বৰ বেনিফিটটো ক'ম যে যেতিয়া আপুনি বেছিকৈ হাঁহিব তেতিয়া আপোনাৰ এটা হৰম'ন ৰিলিজ হয়, সেইটো আমি হেপী হৰম'ন বুলি কওঁ। আৰু সেই হৰম'নটোৰ নাম হ'ল, আপুনি যদি মোৰ আগৰ ভিডিঅ'জবোৰ চাইছে তেন্তে আপোনালোকে নিশ্চয় জানে সেই হৰম'নটোৰ নাম হ'ল এণ্ডৰফিন। এণ্ডৰফিন এনেকুৱা এটা হৰম'ন যিটো হৰম'নে আমাৰ বডিত এটা পজিটিভ ফিলিং দিয়ে আৰু সেইটো কাৰণে আমি সেইটোক এটা হেপী হৰম'ন বুলি কওঁ। আপোনালোকে কিছুমানে হয়তো এক্সাৰচাইজ কৰিব পাৰে, কিছুমানে হয়তো দৌৰিব পাৰে, কিছুমানে হয়তো ডান্স কৰিব পাৰে, কিছুমানে স্পৰ্টছত যাব পাৰে, তেতিয়াও আপোনালোকৰ এই হৰম'নটো ৰিলিজ হয় আপোনালোকৰ বডিৰ পৰা। আৰু এই হৰম'নটোৱে আমাক সদায় লাইট ফিল কৰায়, আমাক পজিটিভ ফিল কৰায়। কিহৰ কাৰণে? কাৰণ এইটো এটা হেপী হৰম'ন হয়। আৰু ঠিক যেনেদৰে আপুনি এক্সাৰচাইজ কৰিলে এণ্ডৰফিন ৰিলিজ হয়, তেনেদৰে আপুনি যেতিয়া হাঁহিলেও এণ্ডৰফিন ৰিলিজ হয়। আৰু এইটোৱে আপোনালোকক এটা খুব পজিটিভ মাইণ্ডছেট দিয়ে। আৰু যেতিয়া মনটো বেয়া লাগি থাকে তেতিয়া আমি যদি ভাল চিনেমা এখন চাওঁ হাঁহি উঠা বা ভাল ভিডিঅ' এটা চাওঁ আমি হাঁহি উঠা, তেতিয়া লগে লগে আমাৰ মুডটো এলিভেট হৈ যায়, মানে আমাৰ মুডটো খুব ভাল লাগে, আমাৰ ফূৰ্তি লাগে মনৰ পৰা। তো সেই এনেকুৱা কিছুমান বেনিফিট আছে আমাৰ হাঁহি উঠিলে। আমাৰ এনেকুৱা ধৰণৰ কিছুমান টেম্পৰাৰী বেনিফিট বুলি ক'ম, এইটো লং টাৰ্ম বেনিফিট কেতিয়াও হ'ব নোৱাৰে এনেকুৱা বেনিফিটবোৰ। কিন্তু যদিহে আপোনাৰ ডিপ্ৰেশ্যন বা আপুনি কেতিয়াবা এনজাইটি বা আপোনাৰ খুব বেছিকৈ মন বেয়া লাগি থাকে, আপোনাৰ কোনো বস্তুতে ইণ্টাৰেষ্ট নাথাকে, নিজক ৱৰ্থলেছ ফিল হয় বহুত বেছিকৈ, আপোনাৰ কোনো কামৰ প্ৰতি ইণ্টাৰেষ্ট নাই, তেতিয়া আপুনি ডক্টৰক কনচাল্ট কৰাটো আপোনাৰ বাবে এবাৰ খুবেই প্ৰয়োজন। এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। আৰু
এতিয়া আপোনালোকে নিশ্চয় গম পাইছে হাঁহিলে আপোনালোকৰ কি লাভ হ'ব পাৰে আৰু নিশ্চয় হাঁহি থাকিব আৰু সুস্থও থাকিব আৰু লগতে আপোনালোকে যদি কিবা ভাল এনেকুৱা এক্সপিৰিয়েঞ্চ কৰিছে হাঁহিৰ থ্ৰুদি মোক কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ভাল ভাল ইনফৰমেশ্যনছ লৈ মই আকৌ আহিম তেতিয়ালৈকে মোৰ ভিডিঅ'টো যদি কমেণ্ট কৰিব এলাহ লাগি যায় তেন্তে লাইক কৰি দিব আৰু চাই থাকিব কংকনাছ হেল্থ ফ'ৰাম আৰু এটা কথা মই পাহৰি গৈছিলোঁ যদি আপুনি মোৰ চেনেলত নতুন হয় তেন্তে আপুনি ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই কিবা যদি নতুন ভিডিঅ' আপলোড কৰোঁ তেন্তে আপোনালোকে গম পায় তেতিয়ালৈকে নমস্কাৰ